Hello everyone, welcome to my YouTube channel. এই ভিডিওটোত আমি আলোচনা কৰিম যে ইংৰাজী ভাষাটো আমি কিদৰে সহজভাৱে শিকিব পাৰো। আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীবিলাকে ইংৰাজী গ্ৰামাৰ যথেষ্ট পৰিমাণে শিকে, কিন্তু সময়ত গৈ ইংৰাজী বাক্যবিলাক ক'ব লাগিলে বা ইংৰাজীত দুই এটা সেন্টেন্স বনাব লাগিলে হিয়তে অসুবিধাৰ সন্মুখীন হয়। গতিকে আমি কি ধৰণে আমি ইংৰাজী ভাষাটো যদি শিকো আমাৰ বাবে ইংৰাজী কোৱাটো সহজ হ'ব বা ইংৰাজী বাক্যবিলাক আমি সজাব পাৰিম। গতিকে আমি দৈনন্দিন জীৱনত যিবিলাক বাক্য ব্যৱহাৰ কৰোঁ, প্ৰথমে আমি তেনেকুৱা ধৰণৰ বাক্যবিলাক যদি শিকি লওঁ, তাৰপিছত আমি ডাঙৰ ডাঙৰ বা কঠিন কঠিন বাক্যবিলাক আমি জানিম। যে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থাকোঁ, স্ক্ৰীনত দেখুওৱা ধৰণে এনেকুৱা ধৰণৰ বাক্যবিলাক যে তুমি কাইলৈ আহিবানে বা তুমি কাইলৈ যাবানে, সি পঢ়ি থকা নাই, সিহঁতে খেলি থকা নাই, তাই দৌৰি থকা নাই, সিহঁতে খেলি আছে নেকি, তাই লিখি আছে নেকি, চ' তুমি গল্প লিখানে, তুমি স্কুললৈ যোৱা নে, তুমি নাজানা নেকি, তুমি স্কুললৈ অহা নাছিলা নেকি, তুমি কামটো কৰিব নোৱাৰা নেকি, এনেকুৱা বিভিন্ন ধৰণৰ বাক্য। তুমি জানানে, তুমি কি জানা, এনেকুৱা ধৰণৰ বাক্যবিলাক প্ৰাৰম্ভিক পৰ্যায়ৰ যিবিলাক বাক্য সেইবিলাক বাক্য আমি কেনেকৈ কৰিব পাৰোঁ। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে আমি সহজভাৱে তাক আমি একেবাৰে যথেষ্ট সহজভাৱে কৰিব পাৰোঁ। স্ক্ৰীনত দেখুওৱা এইবিলাক বাক্য তোমালোকে চাই লোৱা, এইবিলাক বাক্য যথেষ্ট সহজ যদি তোমালোকে জানা। মানে তোমালোকে কি জানা, এনচাৰবিলাক কৰিব যিটো টেকনিক সেইটো যদি জানা তেতিয়াহ'লে যথেষ্ট সহজ। চ' আমি আলোচনা কৰিম আজি যে সহজভাৱে কিদৰে এনেকুৱা ধৰণৰ বাক্যবিলাক আমি ইংৰাজীত সজাব পাৰিম। গতিকে তোমালোকে ভিডিঅ'টো চাই থাকিবা শেষলৈকে। যে প্ৰথমে মই কেইটামান সহজ বাক্য লৈ বুজাব চেষ্টা কৰিছোঁ। তোমালোকে যদি বুজি লোৱা তাৰপিছত কঠিন কঠিন বাক্যবিলাক কৰিব পাৰিবা। এটা একেবাৰে সহজ বাক্য লৈছোঁ আৰু আমি কেনেদৰে ইয়াক চাব লাগিব। যে তুমি ভাল ল'ৰা, এইটো সকলোৱে জানা যে ইউ আৰ এ গুড বয়। তুমি ভাল ল'ৰা, ইউ আৰ এ গুড বয়। আমি যদি ক'ব লাগে যে তুমি ভাল ল'ৰা নহয়, তুমি ভাল ল'ৰা নহয়, এইটো যদি ইংৰাজীত ক'ব লাগে তেতিয়াহ'লে এই যে যিটো ওপৰৰ যিটো চেণ্টেন্স আছে ইউ আৰ এ গুড বয়, এই বাক্যটো যদি আমি নিগেটিভ কৰি দিওঁ ইউ আৰ নট এ গুড বয়, অৰ্থাৎ ওপৰৰ বাক্যটো নিগেটিভ যদি কৰোঁ ইউ আৰ নট এ গুড বয়, তেতিয়া উত্তৰ ওলাই তুমি ভাল ল'ৰা নহয়। আৰু যে তুমি ভাল ল'ৰা হয়নে, তুমি ভাল ল'ৰা হয়নে, আমি যিটো প্ৰথম বাক্য আছে ইউ আৰ এ গুড বয়, সেই বাক্যটো যদি আমি ইণ্টাৰোগেটিভ কৰি দিওঁ তেতিয়া আৰ ইউ এ গুড বয় এইটো এনচাৰ ওলাব। অৰ্থাৎ এই যিটো প্ৰথম চেণ্টেন্স পাইছা ইউ আৰ এ গুড বয়, সেইটো যদি ইণ্টাৰোগেটিভ কৰি দিয়া হয়, প্ৰশ্নবোধক বাক্য সাজি দিয়া হয়, তেতিয়া আৰ ইউ এ গুড বয়, তুমি ভাল ল'ৰা হয়নে, এইটো এনচাৰ ওলাব। আৰু যে তুমি ভাল ল'ৰা নহয় নেকি, যদি এনেকৈ কুৱেশ্যন কৰা হয় যে তুমি ভাল ল'ৰা নহয় নেকি, তেতিয়া আমি কি কৰিব লাগিব যে তুমি ভাল ল'ৰা নহয়, ইউ আৰ নট এ গুড বয়। এই যিটো চেণ্টেন্স আছে এই চেণ্টেন্সটো আমি চাই লওঁ, তুমি ভাল ল'ৰা নহয়, ইউ আৰ নট এ গুড বয়। এতিয়া এই বাক্যটোক ইণ্টাৰোগেটিভ সাজি দিয়া, ইণ্টাৰোগেটিভ সাজি দিয়া, আৰু এই যিটো আৰ নট আছে ইউ আৰ নট এ গুড বয়, ইয়াত থকা আৰ নট এই গোটেই অংশটো যদি প্ৰথমত বহাই দিয়া তেতিয়া হ'ব আৰ নট ইউ এ গুড বয়, আৰ নট ইউ এ গুড বয়, সেইটো হ'ব এনচাৰ। আৰ নট ইউ এ গুড বয় অৰ্থাৎ তুমি ভাল ল'ৰা নহয় নেকি। ইয়াতে মই 4টা চেণ্টেন্স দিলোঁ তোমালোকক, এই 4টা চেণ্টেন্স তোমালোকে জানা, তোমালোকে নিগেটিভ কৰিবও জানা, ইণ্টাৰোগেটিভ কৰিবও জানা, আৰু একেবাৰে শেষত যিটো দেখুৱাইছোঁ আৰ নট ইউ এ গুড বয় তেনেধৰণে লিখিবও জানা। তোমালোকে জানা, তোমালোকে গ্ৰামাৰখিনি ইংৰাজীত জানা, কিন্তু এই অসমীয়াৰ বাক্যবিলাক যদি তোমালোকক ইংৰাজীত ক'ব দিয়া যায় যে তুমি ভাল ল'ৰা নহয় নেকি, এনেকৈ যদি সোধে, তুমি যদি ক'ব লগা হয় তেতিয়া তোমালোকৰ খোকোজা লাগিব যে তুমি ভাল ল'ৰা হয়নে। এই বাক্যটো যদি ইংৰাজীত ঘপককৈ ক'ব লগা হয় যে তোমালোকে ভাবিব লাগিব, প্ৰথম অৱস্থাত ভাবিব লাগিব বাৰু, কিন্তু আমি এই যিটো প্ৰথম চেণ্টেন্স পাইছোঁ ইউ আৰ এ গুড বয়, সেই বাক্যটো জনাৰ পিছত বাকীবিলাক বাক্য আমি অনায়াসে কৰিব পাৰোঁ,
নিগেটিভ কৰি দিলে হ'ল ইণ্টাৰোগেটিভ কৰি দিলে হ'ব আন এটা সেন্টেন্স লৈছো হেতু তোমালোকে চাবা যে তুমি লিখি আছা ইউ আৰ ৰাইটিং তুমি লিখি আছা ইউ আৰ ৰাইটিং এটা যদি আমি ক'ব লগা হয় যে তুমি লিখি থকা নাই তেতিয়া আমি ইংৰাজীত কি কৰিম যেটো প্ৰথম সেন্টেন্স আছে ইউ আৰ ৰাইটিং সেই বাক্যটো আমি নিগেটিভ কৰি দিম তেতিয়া হ'ব ইউ আৰ নট ৰাইটিং আৰু আমাৰ এনসাৰটো ওলাল তুমি লিখি থকা নাই ইংৰাজীত যদি আমি ক'ব লগা হয় যে তুমি লিখি থকা নাই তেতিয়া হলে আমি এনে ধৰণে কম এতিয়া যে তুমি লিখি আছা নেকি এইটো যদি আমি ইংৰাজীত ক'ব লগা হয় যে তুমি লিখি আছা নেকি তেতিয়া আমি কি কৰিম যে প্ৰথম বাক্যটো চোৱা যে তুমি লিখি আছা ইউ আৰ ৰাইটিং এই বাক্যটো আমি ইণ্টাৰোগেটিভ কৰি দিম আৰ ইউ ৰাইটিং অৰ্থাৎ ইয়াতে কি বুজি পালা যদি তোমালোকে ক'ব লগা হয় যে তুমি লিখি আছা নেকি এই বাক্যটো যদি ক'ব লগা হয় প্ৰথমে মনৰ ভিতৰত তোমালোকে ভাবি লবা তুমি লিখি আছা ইউ আৰ ৰাইটিং তাৰ পিছত সেই বাক্যটো মনৰ ভিতৰত ইণ্টাৰোগেটিভ কৰি দিয়া আৰ ইউ ৰাইটিং আৰু তেতিয়া আনসাৰটো ওলাই পৰিব যে তুমি লিখি থকা নাই নেকি প্ৰথমে আমি কি কৰিব লাগিব তুমি লিখি থকা নাই এইটো কৰিম ইউ আৰ নট ৰাইটিং এতিয়া এই যেটো আৰ নট আছে হেতু আগত বহাই দিলে হ'ব আৰ নট ইউ ৰাইটিং তুমি লিখি থকা নাই নেকি মই সহজ বাক্যবিলাক লৈ তোমালোকক বুজাব চেষ্টা কৰিছো ইয়াৰ পিছত মই কঠিনতম বাক্যলৈকে যাম ইয়াৰ পিছত আৰু আছে চাবা যে যদি তোমালোকক সোধা হয় যে তেওঁ বজাৰলৈ গ'ল নে এই বাক্যটো ইংৰাজীত কোৱাচোন তেতিয়া কি হ'ব গতি এনসাৰটো হৈছে হেজ হি গান টু মাৰ্কেট তাক আমি কেনেকৈ আমি সহজভাৱে কৰিব পাৰো প্ৰথমৰ পৰা চাই লবা যে তেওঁ বজাৰলৈ গ'ল এইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে এনসাৰ হ'ব হি হেজ গান টু মাৰ্কেট তেওঁ বজাৰলৈ যোৱা নাই অৰ্থাৎ ওপৰৰ যেটো বাক্য তাক আমি নিগেটিভ কৰি দিলে হৈ যায় হি হেজন্ট গান টু মাৰ্কেট হি হেজ নট গান টু মাৰ্কেট তেওঁ বজাৰলৈ যোৱা নাই তেওঁ বজাৰলৈ গ'ল নে বুলি প্ৰশ্ন কৰিলে এই যেটো আমি প্ৰথম সেন্টেন্স পাইছো এই সেন্টেন্সটো ইণ্টাৰোগেটিভ কৰি দিলে হয় একো টান নহয় মাত্ৰ প্ৰথম বাক্যটো তোমালোকে ইণ্টাৰোগেটিভ কৰি দিয়া যে হেজ হি গান টু মাৰ্কেট অৰ্থাৎ আমাৰ উত্তৰটো ওলাই পৰিল যে তেওঁ বজাৰলৈ গ'ল নে হেজ হি গান টু মাৰ্কেট অৰ্থাৎ এই সেন্টেন্সটো তোমালোকক সোধাৰ লগে লগে তোমালোকৰ মনত প্ৰথমে আহিব লাগিব যে তেওঁ বজাৰলৈ গ'ল নে বুলি সোধাৰ লগে লগে মনত আহিব লাগিব তেওঁ বজাৰলৈ গ'ল হেতু এনসাৰটো তোমালোকে মনত ভাবি ললা হি হেজ গান টু মাৰ্কেট এতিয়া মনৰ ভিতৰত তাক ইণ্টাৰোগেটিভ কৰি দিয়া হেজ হি গান টু মাৰ্কেট সুন্দৰ তেওঁ বজাৰলৈ নগ'ল নেকি তোমালোকে পাইছা যে তেওঁ বজাৰলৈ নগ'ল বা তেওঁ বজাৰলৈ যোৱা নাই হেতু আনসাৰ হৈছে হি হেজ নট গান টু মাৰ্কেট এতিয়া সেই বাক্যটোৰ হেজ নটটো আগত বহাই দিলে হেজ নট হি গান টু মাৰ্কেট তেওঁ বজাৰলৈ নগ'ল নেকি সুন্দৰ আনসাৰটো ওলাই পৰিব আন এটা উদাহৰণ চাবা যে তুমি স্কুলত গৈছিলা এইটো তোমালোকে জানা ইউ ৱেন্ট টু স্কুল তুমি স্কুলত গৈছিলা যে তুমি স্কুলত যোৱা নাছিলা এইটো যদি ট্ৰান্সলেচন কৰিব লাগে এইটো যদি আমি ইংৰাজীত ক'ব লাগে তেতিয়া আমি প্ৰথম যেটো বাক্য হেতু মনত ভাবি লম আৰু তাক আমি নিগেটিভ কৰি দিম গতে ইউ ৱেন্ট টু স্কুল এইটো নিগেটিভ কৰিলে হ'ব ইউ ডিড নট গো টু স্কুল তেতিয়া আমাৰ উত্তৰটো ওলাই পৰিব তুমি স্কুলত গৈছিলানে যদি এনেদৰে এইটো ক'ব লগা হয় তেতিয়া আমি মনৰ ভিতৰত ভাবি লম তুমি স্কুলত গৈছিলা প্ৰথম বাক্যটো ভাবি লম আৰু তাক আমি ইণ্টাৰোগেটিভ কৰি দিম কি হ'ব ডিড ইউ গো টু স্কুল যে তুমি স্কুলত যোৱা নাছিলা নেকি এনেকুৱা ধৰণৰ বাক্যবিলাক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ তোমালোকে নিশ্চয় ব্যৱহাৰ কৰা যে তুমি কালি স্কুলত যোৱা নাছিলা নেকি এনেকুৱাটো বহুতক সোধা কিন্তু সেই বাক্যটো ইংৰাজীত ক'ব লাগিলে হঠাৎ তোমালোকৰ অসুবিধা পৰিবা কিন্তু
এই যেটো মই তোমালোকক শিকাই দিলোঁ যে এই বাক্যটো ক'ব লাগিলে তোমালোকে প্ৰথমে কি কৰিবা তুমি স্কুলত যোৱা নাছিলা এটোতো জানা ইউ ডিড নট গো টু স্কুল এতিয়া ডিড নট টু আগত বহাই দিয়া ডিড নট ইউ গো টু স্কুল সো এনেদৰে তুমি স্কুলত যোৱা নাছিলা নেকি তোমালোকে যদি এনেকুৱা ধৰণে বাক্যবিলাক প্ৰেক্টিছ কৰা যিমান বেছি প্ৰেক্টিছ কৰিবা তোমালোকৰ হিমানে ফ্লুৱেন্সি আহিব তোমালোকে স্পিডত ক'ব পাৰিবা স্পিডত তোমালোকৰ আহিব আৰু এটা বাক্য লৈছো যে তুমি জানা ইউ নো তুমি নাজানা ইউ ডো নট নো ইউ ডো নট নো তুমি জানানে ডু ইউ নো আমি ওপৰৰ বাক্যটো ইণ্টাৰোগেটিভ কৰিম তুমি নাজানা নেকি তুমি নাজানা ইউ ডো নট নো ডো নটটো আগত বহাই দিলে হ'ব ডো নট ইউ নো বা ডোন্ট ইউ নো সংক্ষেপে ক'লে ডোন্ট ইউ নো তুমি নাজানা নেকি ডোন্ট ইউ নো এনেধৰণে আমি ইংৰাজী ক'ব পাৰোঁ গতিকে এতিয়া তোমালোকে হয়তো নিশ্চয় সহজ পাইছা বিষয়টো আৰু এটা বাক্য লৈছোঁ তোমালোকে যিমান বাক্য প্ৰেক্টিছ কৰিবা নিজাকৈ বাক্য লিখি লিখি প্ৰেক্টিছ কৰিবা যে তুমি গল্প লিখা ইউ ৰাইট ষ্টৰিজ তুমি গল্প লিখা ইউ ৰাইট ষ্টৰিজ যে তুমি গল্প নিলিখা ইউ ওপৰৰ বাক্যটো নিগেটিভ কৰি দিলেই হ'ল ইউ ডু নট ৰাইট ষ্টৰিজ তুমি গল্প লিখানে এটা কোনোবাক সুধিব লাগে ধৰা যে তুমি গল্প লিখানে আমি ইংৰাজীত সুধিব লাগে প্ৰথমে আমি কি কৰিম যে তুমি গল্প লিখা এইটো বাক্য আমি মনৰ ভিতৰত ভাবি ল'ম যে ইউ ৰাইট ষ্টৰিজ এতিয়া সেইটো বাক্য প্ৰশ্নবোধক বাক্য সাজা ইণ্টাৰোগেটিভ সাজা ডু ইউ ৰাইট ষ্টৰিজ তুমি গল্প লিখানে এইটো হ'ব তুমি গল্প নিলিখা নেকি তেতিয়া হ'ব ইউ ডু নট ৰাইট ষ্টৰিজ তুমি গল্প নিলিখা এইটো হ'ব ইউ ডু নট ৰাইট ষ্টৰিজ সেইটো প্ৰশ্ন সাজি দিয়া ডু নটটো আগত আনি দিয়া ডু নট ইউ ৰাইট ষ্টৰিজ তুমি গল্প নিলিখা নেকি এনেকুৱা ধৰণে আমি এনসাৰ কৰিব পাৰোঁ যদি তোমালোকে চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত লাইক কৰি দিবা এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে চাব পাৰিবা এনেকুৱা ইংৰাজী গ্ৰামাৰৰ ওপৰত বহুতো ভিডিঅ' বনোৱা হৈছে আৰু পৰৱৰ্তী সময়ত যিবিলাক ভিডিঅ' বনোৱা হ'ব সেইবিলাক তোমালোকে চাব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যে তুমি কাইলৈ আহিবা এই বাক্যটো সকলোৱে জানা এটো হৈছে ভৱিষ্যৎকালৰ বাক্য ফিউচাৰ ইনডেফিনিট টেন্স এটা ফিউচাৰ টেন্সৰ বাক্যত আমি লিখিব লাগিব ইউ উইল কাম টুমৰো এতিয়া ধৰা কোনোবাক ক'ব লাগে যে তুমি কাইলৈ নাহিবা এটো ইংৰাজীত ক'ব লাগে তেতিয়া আমি কি ক'ম ইউ উইল নট কাম টুমৰো তুমি কাইলৈ নাহিবা ধৰা কোনোবাক সুধিব লাগে যে তুমি কাইলৈ আহিবানে তেতিয়া উইল ইউ কাম টুমৰো কেনেকৈ হৈছে আমি কেনেকৈ পালোঁ বাক্যটো এই যিটো ওপৰৰ বাক্য তুমি কাইলৈ আহিবা সেইটো আমি প্ৰশ্ন সাজিছোঁ প্ৰশ্ন ইণ্টাৰোগেটিভটো তোমালোকে জানাই নিগেটিভ তোমালোকে একদম জানা ইণ্টাৰোগেটিভ চেণ্টেন্স সাজিব জানা ক্লাছ 6ত পাইছা এইবিলাক 5-6তে তোমালোকৰ ক্লিয়াৰ হৈ যায় গতিকে সেইটো সাধাৰণ কথা জানা মানে এই গোটেইবিলাক বাক্য দেখাত টান যেন লাগিলেও তোমালোকে সাজিব পাৰিবা তুমি কাইলৈ নাহিবা সেইটো বাক্য লিখি সেইটো ইণ্টাৰোগেটিভ কৰি দিয়া উইল নট ইউ কাম টুমৰো গতিকে আজিৰ এই ভিডিঅ'টোত আমি ইমানখিনিয়ে লৈছোঁ যদি এনেকুৱা ধৰণৰ চেণ্টেন্স তোমালোকে নিজাববীয়াকৈ প্ৰেক্টিছ কৰিব পাৰা আৰু যদি মই এনেকুৱা ধৰণৰ চেণ্টেন্স আৰু তোমালোকৰ ভিডিঅ' বনাব লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা আৰু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হ'বা আৰু এনেকুৱা ধৰণৰ বাক্যবিলাক যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ টেন্সটো ক্লিয়াৰ হৈ যাব আৰু লগতে বাক্যৰ গাঁথনিবিলাক তোমালোকে শুদ্ধকৈ কৰিব পাৰিবা সো আজিলৈকে ইমানখিনিয়ে থেংক ইউ